হাই ফ্ৰেণ্ড, কি খবৰ? আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। ত' আজি গধূলি মই ভাবিলোঁ অলপ ফুৰি আহোঁ হাজবেণ্ডৰ লগত। হাজবেণ্ডে ক'লে ঘুগুনি খুৱাম বুলি, মই ঘুগুনি খাব যাওঁ, ল'ৰাটাক ঘৰতে থৈ কিনে যাম। মই এইখিনি কৈয়ে আছিলোঁ, এই পিছফালে গান বজাই আছে, সেইটো কাৰণে আকৌ ভইচ দিব লগা হ'ল। ত' এয়া মই কাণফুলি পিন্ধি আছোঁ। তাৰপিছত ল'ৰা গছৰ পৰা আহি কিনে আমাৰ ওচৰতে শনিবাৰ বজাৰ বহে, তাতে অলপমান বজাৰ কৰিম বুলি ভাবিলোঁ। ত' তাতে অকণ বজাৰ কৰিম ৰ'বা। কিহৰ পৰা যাম লাগিল আৰু ইয়াতো দুৰ্গা পূজা হয়। এইবাৰ আগতীয়াকৈ দিয়া নাই ন ডেক'ৰেশ্যন? এই গণেশ চতুৰ্থী দিয়ে নহয় ইয়াতে, পূৰা লাইটিং এইবাৰ দিয়া নাই। কিয় মঙলবাৰে হয়ে। তো লালগড়ত আহিলে পূজা পূৰা লাগি যায়, পূৰা মানুহৰ ভিৰ। এয়া আমাৰ শনিবাৰ বজাৰ, ইয়াতে মঙলবাৰো বজাৰ বহে আৰু শনিবাৰো বহে। তো পূৰা ফল মূলৰে বেছি ভৰ্তি, কাৰণ বিশ্বকৰ্মা পূজা সোমবাৰে। চব্জিও আছে, আজি দাম বেছি নাই না। যদি কালি বিশ্বকৰ্মা পূজা হ'ল হয় তেতিয়া ভিৰ হ'ল হয় না, এতিয়া কালি নহয় সেইকাৰণে ইমানো ভিৰ নাই। কিছুমানে নি থ'ব ইমান লম্বা বজাৰ আমাৰ, আৰু আগলৈকে আছে। কুঁহিয়াৰ চোন ল'ব পাৰা। এখন নাপাম না, কলটো ল'ব নোৱাৰা, কলটো বেয়া আহিব। কুঁহিয়াৰ আৰু কিবা কিবি এনেকৈ ল'ব পাৰি।
উঠিলে বেয়া এয়া ঘৰত আহি আমি এতিয়া চিঙৰা খাম চিঙৰা চচ আমাৰ ঠাণ্ডা বিয়া কৰাম কিন্তু গম পাবি এইটো